আমি দেখিছোঁ যে Semkhor বোলা নামৰ এটা সিনেমা আইমি বৰুৱা ডাঙৰীয়ানীয়ে বনাইছে আৰু দেখুৱাইছে সিনেমা হলত। এই সিনেমাটো Semkhorৰ সঁচা কথাটো নহয়, মিছ ৰিপ্ৰেজেণ্টেশ্যন হৈছে। আৰু কিছুমান কথাটো সঁচা কথা হ'লেও পাব্লিকৰ মাজত এইটো আনিব নলগা কথাও আছে। এইটো আমি জানো যে অকল ডিমাছাসকলৰ নহয়, আমাৰ কাৰ্বিসকলৰ থাকিব পাৰে আৰু অসমীয়াসকলৰ মাজতো আছে, অন্য জাতিৰ মাজতো তেনেকুৱা আছে। উদাহৰণস্বৰূপে এটা কমিউনিটিৰ মাজত এটা আগৰ দিনত চলিছিলে যে আটাইতকৈ ডাঙৰ বা এল্ডেষ্ট ব্ৰাদাৰ তাৰ ৱাইফে বাকীখিনি সৰু ব্ৰাদাৰ্ছসকলৰ লগতো মানে শুব পাৰে, এনেকা নিচিনা আছিলে। সেই কমিউনিটি কথাটো আমি ক'লেতো ঠিক নহ'ব, এইটো সঁচা কথা আছিলে বোলে। আৰু এটা কথা আৰু আছে, এসময়ত বিয়াৰ পাছত যিজনে বিয়া পাতে সেই গুৰুজনে প্ৰথম নিশাটো বোলে এই ব্ৰাইড মানে যিটো নতুন ৱাইফ হয় তাৰ লগত শুব লাগে বুলিও এটা আছিলে বোলে এটা কমিউনিটিৰ মাজত। সেইবিলাক কথা যদি এতিয়া ওলাই আনিলে, চিনেমা বনালে, সেইটোতো ঠিক নহ'ব বুলি আমি ভাবোঁ। সেইকাৰণে যিটো ডিমাছাসকলৰ মাজত ডিমাছাসকলৰ কথা সঁচা কথা নহয়, সেইটো চিনেমা লৈ আনি পেলাই প্ৰকাশ কৰাটো আমি অপ'জ কৰিছোঁ। আমাৰ কাৰ্বি ৰাজ্যে আমি APHLC ফালৰ পৰা আটাইতকৈ আমি APHLCয়ে কাৰ্বি আংলং ডিমা হাছাও APHLCয়ে আমি এইটো অপ'জ কৰিছোঁ। এইটোৱে ক'বলগীয়া কথা। আৰু তেনেকুৱা নিচিনা চিনেমা আৰু কৰিব নালাগে। লিখিব পাৰে, কিতাপৰ মাজত থাকিব সেইটো, কিন্তু চিনেমা নিচিনা বনাই পেলাই কৰিলে এইটো ঠিক নহ'ব। ৰিচাৰ্চ কিতাপ বোধহয় কিবা কৰিব পাৰে, কিন্তু লিখা নিয়মটো সেইটো আমি জানিব লাগিব কেনেকৈ লিখে। মানুহসকলক সেই সম্প্ৰদায়সকলৰ চেণ্টিমেণ্টটো হাৰ্ট কৰিব নালাগে। সেইটোহে আমাৰ APHLCৰ পৰা কাৰ্বি ৰাইজৰ ডিমাছা ৰাইজৰ পৰা আমি এই কথাটো প্ৰকাশ কৰিছোঁ।